নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। অতি সহজতে বনাব পৰা এটি হেল্ডি ৰেচিপি ইডলি। আহকচোন চাওঁ কি কি সামগ্ৰী ব্যৱহাৰ কৰিছোঁ ইডলি বনাবলৈ। প্ৰথমে 1.5 কাপ চুজি লৈছোঁ, আধা কাপ ওটছ লৈছোঁ। ওটছখিনি মই মিক্সিত গুড়া কৰি লৈছোঁ, এইটো দেখুওৱা নহ'ল। এতিয়া 1 কাপ দৈ ল'ম। দৈ ঘৰতে বনোৱা 1 কাপ চাহ কাপেদি 1 কাপ দৈ লৈছোঁ। দৈখিনি অকণমান মিলাম, তাৰপাছত অলপ পানী আকৌ মিলাম। এয়া পানী দিছোঁ, পানীখিনি দিয়াৰ পাছত ভালকৈ মিলাম। মিলাই 15 মিনিট ঢাকি থ'ম। কেৰাহী এটা পাতি লৈছোঁ, তেল দিছোঁ অলপ। তেলখিনি গৰম হোৱাৰ পাছত সৰিয়হ 1 চামুচ দিম। সৰিয়হ 1 চামুচ, শুকান জলকীয়া এটা, নৰসিংহ পাত দিম। এইখিনি ফোৰণ দিয়াৰ পাছত গাজৰ, সৰু সৰু 2টা গাজৰ ৰুকি থৈছিলোঁ, গাজৰখিনি 5 মিনিট সময় ভাজিম। গাজৰখিনি ভাজি লৈছোঁ। 5 মিনিট হৈ গ'ল, 9 মিনিট হৈ গ'ল। চুজিখিনি ঢাকি থোৱা, চুজিখিনি ঢকাৰ পাছত এইখিনি গাজৰৰ এইখিনি হৈ গ'ল। গাজৰৰ এইখিনি দুইখিনি মিলাম ভালকৈ আৰু অলপ পানী দিম। পানী দি পিনে মিলাম। পানী দিছোঁ, পানী দি ভালকৈ মিলাম। ইয়াতে এতিয়া মই আধা চামুচ বেকিং পাউডাৰ দিম, আধা চামুচ বেকিং পাউডাৰ দিম আৰু অকণমান অকণমান খোৱা চ'ডা দিম। খোৱা চ'ডা আৰু বেকিং পাউডাৰ দিয়াৰ পাছত এইখিনি ভালকৈ মিলাইছোঁ আৰু অলপ নিমখ দিম। অকণমান নিমখ দিছোঁ সোৱাদ অনুসৰি। এইখিনি এতিয়া ৰেডি হৈ গ'ল ইডলি বনাবলৈ। এতিয়া এটা ইডলি ষ্টেণ্ড লৈছোঁ। ষ্টেণ্ডটো অলপ তেল লগাই ল'ম, তেল লগাই ল'লে ভাল হয়। এতিয়া ৰেডি কৰি থোৱা ইডলি বেটাৰটো দি দিম। এয়া গোটেই ষ্টেণ্ডটোতে এনেকৈ দি লৈছোঁ। এতিয়া এটা প্ৰেছাৰ কুকাৰ পানী গৰম কৰি আছোঁ। প্ৰেছাৰটোৰ আগতে পানীখিনি গৰম কৰি আছোঁ। এতিয়া এইখিনি দি দিম। 15 মিনিটত হৈ যায়। এইটো এনেকৈ স্কুলৰ টিফিনৰ কাৰণেও দিব পাৰে, বহুত হেল্ডি হয়, খাবলৈও ভাল হয়। ইডলিটো ৰেডি হয় এইফালে চাটনি বনাওঁ। চাটনিৰ কাৰণে মই এটা পিঁয়াজ লৈছোঁ, এটা বিলাহী আৰু 2 ফুটামান ৰচুন আৰু জলকীয়া এইখিনি ভাজি লৈছোঁ। ভজাটো মই নেদেখুৱালোঁ, অকণমান বেছি তেল ল'ব নালাগে, 1 চামুচমান ৰিফাইন তেলত ভাজি ল'ব লাগে। আৰু মই ভজা বাদামো দিছোঁ, আগতে ভাজি থোৱা মোৰ বেলেগকৈ বাদাম আছিলে, বাদামখিনি দি দিছোঁ ইয়াৰ লগত। চাম্বাৰো বনাইছোঁ। চাম্বাৰটো আগৰ ধোচাত যেনেকৈ বনাইছিলোঁ একে পদ্ধতিয়ে বনাইছোঁ, সেইকাৰণে দেখুওৱা নাই। এই আমাৰ চাটনি ৰেডি হৈ গ'ল আৰু এইফালে ইডলিও ৰেডি হৈ গ'ল। 15 মিনিট হৈ গ'ল, ইডলি হৈ গ'ল। এই আমাৰ হেল্ডি ইডলি ৰেডি। ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ধন্যবাদ।